নমস্কাৰ, হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম। এই ভিডিঅ'টোত আমি নৱম মানৰ বিজ্ঞানৰ অধ্যায় 4 পৰমাণুৰ গঠন এই পাঠটিৰ প্ৰথমটো খণ্ড আলোচনা কৰিম। এতিয়া মই তোমালোকক যদি প্ৰশ্ন কৰোঁ, বস্তু এটা কিহৰে গঠিত, তোমালোকে ইতিমধ্যে উত্তৰ দিব পৰা হৈছা যে বস্তু এটা পদাৰ্থৰে গঠিত। এই কথাখিনি ইতিমধ্যে তোমালোকে আগৰ যিখিনি অধ্যায় আছিল তাত শিকিছা। এতিয়া পদাৰ্থ এটাক যদি আমি ভাঙি গৈ থাকোঁ, তেতিয়াহ'লে তাৰ বাৰু সৰলতম অৱস্থাটো পোৱা সম্ভৱনে? ভাৰতীয় এজন দাৰ্শনিক মহৰ্ষি কণাদে ধাৰণা কৰিছিল যে যদি আমি পদাৰ্থ এটা ভাঙি গৈ থাকোঁ, তেন্তে আমি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা পাই গৈ থাকিম। এটা সময়ত আমি পদাৰ্থটোৰ সবাতোকৈ ক্ষুদ্ৰ কণাবোৰ পাম। এই অৱস্থাৰ পিছত পদাৰ্থক আৰু অধিক বিভাজন সম্ভৱ নহয়। এই ক্ষুদ্ৰতম অবিভাজ্য কণাবোৰক তেওঁ পৰমাণু নাম দিছিল। আন এজন ভাৰতীয় দাৰ্শনিক পকুধা কাত্যায়ামে এই মতক বিশদভাৱে দাঙি ধৰিছিল আৰু কৈছিল যে এই কণাবোৰ সাধাৰণতে সংযোজিত অৱস্থাত থাকে বাবেই পদাৰ্থক আমি ভিন ভিন ৰূপত পাইছোঁ। অৰ্থাৎ তেওঁ ক'ব বিচাৰিছিল যে পদাৰ্থ এটা ভাঙি গৈ থাকিলে যিবিলাক একেবাৰে ক্ষুদ্ৰতম কণা পাম, যাক আৰু পুনৰ ভাঙিব নোৱাৰি, সেই কণাবিলাক লগ লাগিয়েই আমি দেখা পোৱা বস্তুবোৰ গঠন হৈছে। সমসাময়িক গ্ৰীক দাৰ্শনিক ডেমক্ৰিটাছ আৰু লিউচিপ্পাছ তেওঁলোকেও মত পোষণ কৰিছিল, যদি আমি পদাৰ্থ এটা ভাঙি গৈ থাকোঁ, এটা সময়ৰ পাছত কণাবোৰক আৰু অধিক বিভাজন ঘটাব পৰা নাযাব। এই অবিভাজ্য কণাবোৰক ডেমক্ৰিটাছে এটম বুলিছিল। বৰ্তমান পৰমাণুক আমি ইংৰাজীত এটম বুলি ক'ম। এতিয়া 18 শতিকাৰ আগৰলৈকে এনেধৰণৰ কোনো পৰীক্ষামূলক কাম-কাজ চলোৱা নাছিল, যাৰ পৰা এইটো প্ৰমাণ কৰা সম্ভৱ হ'ব যে পৰমাণুৱেই আটাইতকৈ ক্ষুদ্ৰতম কণা নহয়, পৰমাণুটোক আৰু বিভাজ্য কৰিব পাৰি। অৰ্থাৎ পদাৰ্থ এটাক ভাঙিলে পৰমাণুটোৱেই যে আটাইতকৈ ক্ষুদ্ৰতম কণা, তাক আৰু বিভাজন কৰিব নোৱাৰি, সেইটো এতিয়ালৈকে 18 শতিকালৈকে কোনো পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব পৰা হোৱা নাছিল। 18 শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল। ইতিমধ্যে তোমালোকে আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে এই পাঠটোত মৌল আৰু যৌগ কি শিকিছা। তোমালোকে জানা যে মৌলবোৰ একেধৰণৰ কিছুমান কণাৰে গঠিত। অৰ্থাৎ মৌলবোৰত একেধৰণৰ কিছুমান পৰমাণু থাকে। সেই কণাবোৰৰ যে কথা কৈছিলোঁ আমি, সেই কণাবোৰক এতিয়া আমি পৰমাণু বুলি ক'ম। এতিয়া এইখিনি তোমালোকক ইতিমধ্যে কৈছোঁ। আমি এটা পৰমাণু কেনেকুৱা হ'ব পাৰেনো উদাহৰণ এটা লৈ চাওঁ আহাচোন। কোনো এবিধ মৌলৰ মৌলিক একক হৈছে পৰমাণু। মৌলৰ পৰমাণু এটাই মৌলটোৰ ধৰ্ম প্ৰদৰ্শন কৰে। ধৰি লোৱা কেইটামান মৌলৰ উদাহৰণ: ছ'ডিয়াম, কপাৰ বা অসমীয়াত আমি কওঁ তাম্বুলি, সোণ, ৰূপ ইত্যাদি কিছুমান মৌলৰ উদাহৰণ। এই মৌলবোৰত একেধৰণৰ কণা থাকে, তাত আন কোনো কণা নাথাকে। এই কণাবোৰকে মই ইতিমধ্যে কি বুলি ক'লোঁ? পৰমাণু বুলি ক'লোঁ। ধৰি লোৱা তোমালোকে সন্মুখত দেখি থকা এই চিত্ৰখন হৈছে ছ'ডিয়ামৰ কিছুমান পৰমাণু। এই ছ'ডিয়াম পৰমাণুবিলাক লগ লাগি পেলাই
ছ'ডিয়াম পদাৰ্থটো বা ছ'ডিয়াম মৌলটো গঠিত হ'ব। অৰ্থাৎ এই মৌলটো ছ'ডিয়াম মৌলটোৰ ক্ষুদ্ৰতম এককবিলাক কি বুলি গম পাইছোঁ ইতিমধ্যে? এই পৰমাণুবিলাকেই লগ লাগি ছ'ডিয়াম মৌলটো গঠন হ'ব। ঠিক অকল ছ'ডিয়ামেই নহয়, সোণ, ৰূপ, তাম ইত্যাদি সকলোবোৰ মৌল তেনেধৰণৰ একে পৰমাণু লগ লাগি গঠন হ'ব আৰু সেই পৰমাণুবিলাকৰ ধৰ্ম সেই মৌলটোৰ ধৰ্মৰ সৈতে একেই হ'ব। এতিয়া পৰমাণু এটাৰ আকৃতি কেনেকুৱা হ'ব পাৰে বাৰু? দৰ্শন মতে ইতিমধ্যে আগবঢ়োৱা হৈছিল যে পৰমাণু এটাৰ আকৃতি গোলাকাৰ। তোমালোকে চিত্ৰত এটা গোলাকাৰ ছবি দেখিবলৈ পাইছা। যিহেতু কাকতত বা বহীত গোলাকাৰ চিত্ৰ এটা অংকন কৰা সম্ভৱ নহয়, গতিকে তোমালোকে এইটো দেখোঁতে এটা বৃত্তৰ নিচিনা দেখিবলৈ পাইছা। এই গোলক আকৃতিৰ পৰমাণুটোৰ কেন্দ্ৰত আমি কওঁ নিউক্লিয়াছ বুলি। কি বুলি ক'লোঁ? পৰমাণুটোৰ কেন্দ্ৰক আমি কওঁ নিউক্লিয়াছ বুলি আৰু এইটো আৱিষ্কাৰ কৰিছিল ৰাদাৰফৰ্ড নামৰ এজন বিজ্ঞানীয়ে। পিছত এই পাঠটোতে ৰাদাৰফৰ্ডে কৰা বিভিন্ন ধৰণৰ পৰীক্ষাসমূহ মই তোমালোকক জনাবলৈ যত্ন কৰিম। এতিয়া পৰমাণুবোৰ কিমান ডাঙৰ চাওঁ আহাচোন। পৰমাণুবোৰ নিচেই সৰু। এইবোৰ আমি অনুমান বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ সৰু। বহু নিযুতৰো অধিক পৰমাণু এটাৰ ওপৰত আনটো থোপ খোৱালে কথমপিহে এখন কাগজৰ সমান ডাঠ হ'ব। অৰ্থাৎ এই কথাটোৰ পৰা আমি গম পালোঁ যে পৰমাণু এটা খালী চকুৰে দেখাটো মুঠেই সম্ভৱ নহয়। পৰমাণু এটা চাবৰ কাৰণে আমি ব্যৱহাৰ কৰা যন্ত্ৰ অতিপাত শক্তিশালী হ'ব লাগিব নিশ্চয়, বা ইয়াক আমি সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰে চোৱাটো একেবাৰে সম্ভৱ নহয়। পাৰমাণৱিক ব্যাসাৰ্ধ আমি নেন'মিটাৰত জোখোঁ। ইয়াত তোমালোকক মই পৰমাণু এটাৰ আকাৰ গোলাকাৰ বুলি কৈছিলোঁ, গতিকে তোমালোকে গম পাইছা যে গোলাকাৰ বস্তু এটাৰ ব্যাসাৰ্ধ থাকিব। ক'ৰ পৰা জুখিম ব্যাসাৰ্ধ? ইয়াৰ কেন্দ্ৰৰ পৰা, অৰ্থাৎ নিউক্লিয়াছৰ পৰা জুখিম। আৰু এই ব্যাসাৰ্ধ আমি কিহত জোখোঁ? নেন'মিটাৰত জোখোঁ। নেন'মিটাৰ মানে কি চোৱা? 1/10⁹ মিটাৰক আমি 1 নেন'মিটাৰ বুলি কওঁ, বা আমি এনেকৈও লিখিব পাৰোঁ 10⁻⁹ক 1 নেন'মিটাৰ বুলি কওঁ। তোমালোকে চোৱাচোন, 10⁻² মানে 100। তেনেকৈ 10 কেইটা পূৰণ কৰিব লাগিব? 9টা পূৰণ কৰিব লাগিব। আৰু তাক সেইটোৰে একক হৰণ কৰিলে যি পাম সেইটোকে আমি 1 নেন'মিটাৰ বুলি ক'ম। এতিয়া কিছুমান বস্তুৰ আমি আপেক্ষিক আকাৰবোৰ চাওঁ আহাচোন। হাইড্ৰজেনৰ পৰমাণু এটাৰ আকাৰ হৈছে আপেক্ষিক আকাৰ ব্যাসাৰ্ধবিলাক দিছোঁ 10⁻⁻10। অৰ্থাৎ এইটো কি হ'ব? 1/10⁻10। মানে আমি কি কৰিব লাগিব? একৰ তলত আমি 10 বাৰ পূৰণ কৰিব লাগিব। তেতিয়াহে আমি হাইড্ৰজেন পৰমাণু এটাৰ ব্যাসাৰ্ধ পাম। গতিকে কল্পনা কৰাচোন, এটা পৰমাণু কিমান সূক্ষ্ম হ'ব পাৰে। পানীৰ অণু এটা ব্যাসাৰ্ধ হৈছে 10⁻⁻9 মিটাৰ। ঠিক তেনেধৰণৰে আন কিছুমান বস্তুৰ আপেক্ষিক আকাৰ ইয়াত দেখুওৱা হৈছে। বালিকণা এটাৰ আকাৰ চোৱা তোমালোকে। বালিকণা এটাৰ আকাৰ হৈছে 10⁻⁻4 মিটাৰ ব্যাসাৰ্ধ।
এইটো ব্যাসাৰ্ধৰ জোখহে দিয়া হৈছে, আকাৰ নহয়। আপেক্ষিক আকাৰৰ ব্যাসাৰ্ধৰ পৰা আমি আকাৰ নিৰ্ণয় কৰি ল'ব পাৰিম। এতিয়া পৰমাণুবোৰ সঁচাই অবিভাজ্যনে? এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছিল 1900 শতিকাৰলৈকে। 1900 চনৰ পিছত পৰমাণুবোৰ যে অবিভাজ্য কণা নহয়, পৰমাণুবোৰক আৰু সৰু কণা কিছুমানলৈ আমি ভাঙিব পাৰোঁ, সেই কথাটো গম পোৱা হৈছিল আৰু ইতিমধ্যে ইয়াৰ ওপৰত যথেষ্ট পৰীক্ষা নিৰীক্ষাও চলোৱা আৰম্ভ কৰিছিল বিজ্ঞানীসকলে। এতিয়া পৰমাণু এটাত কি কি আৰু সোমাই আছে চাওঁ আহাচোন। পৰমাণু এটাত আন তিনিটা বস্তু সোমাই থাকে, সেইকেইটাক আমি ক'ম উপপাৰমাণৱিক কণা বুলি। পৰমাণুত আন তিনিটা বস্তু থাকিব, সেইকেইটাক আমি ক'ম উপপাৰমাণৱিক কণা। এয়া হৈছে পৰমাণুতকৈ ক্ষুদ্ৰতম ৰূপ। আৰু আমি পিছত যেতিয়া পঢ়িম পদাৰ্থ বিজ্ঞান একাদশ বা দ্বাদশ শ্ৰেণীত, ইয়াৰ পিছতো কিছুমান ক্ষুদ্ৰতম ৰূপ আমি দেখিবলৈ পাম বা পঢ়িবলৈ পাম। এতিয়া পৰমাণু এটাত থকা উপপাৰমাণৱিক কণাবিলাক হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। তোমালোকে নামকেইটা মনত ৰাখিবা, এইটো পৰীক্ষাত আহি থকা প্ৰশ্ন। পৰমাণু এটাত থকা পাৰমাণৱিক কণাবোৰ কি কি? পৰমাণু এটাত থকা উপপাৰমাণৱিক কণাবোৰ হৈছে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। ইলেক্ট্ৰনৰ গতিক আমি কেথাৰ ৰশ্মি বুলি কওঁ আৰু প্ৰটনৰ গতিক আমি কেনেল ৰশ্মি বুলি কওঁ। এতিয়া আমি চাওঁ আহাচোন, কোনেনো ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন আৱিষ্কাৰ কৰিছিল? ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হৈছে জে থমছন। প্ৰটন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হৈছে গল্ডষ্টিন। নিউট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হৈছে জেমছ চাডউইক। এতিয়া ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন কেনেকুৱা আধানযুক্ত চাই লওঁ আহা। ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত, প্ৰটন ধনাত্মক আধানযুক্ত, নিউট্ৰন আধানহীন কণা। এতিয়া আধান বুলি ক'লে ই কোনো এটা বস্তুৰ ধৰ্মকহে বুজাইছে। ই আমি চকুৰে দেখি পোৱা একো বস্তু নহয়। তোমালোকে আগৰ এটা পৰীক্ষা মনত পেলোৱাচোন, যেতিয়া শুকান চুলিত আমি ফণি এখন ঘঁহাওঁ আৰু ফণিখন সৰু সৰু কাগজৰ টুকুৰা কিছুমানৰ ওচৰলৈ নিওঁ, ই কি কৰিব পাৰে? সৰু সৰু কাগজৰ টুকুৰাবোৰ নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে, অৰ্থাৎ ই আধানযুক্ত হৈছে। এই আধানবোৰৰ ধৰ্ম ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে। গতিকে ইলেক্ট্ৰন এটা ঋণাত্মক আধানযুক্ত কণা, প্ৰটন ধনাত্মক আধানযুক্ত এটা উপপাৰমাণৱিক কণা, নিউট্ৰন আধানহীন এটা কণা। এতিয়া তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এটা পৰমাণুৰ ছবি। এই পৰমাণুৰ ছবিটোত মই তোমালোকক দেখুৱাব বিচাৰিছোঁ যে প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন ক'ত থাকেনো। পৰমাণু এটা গোলাকাৰ আৰু ইয়াৰ একেবাৰে কেন্দ্ৰত থাকে নিউক্লিয়াছ, আৰু এই নিউক্লিয়াছতে প্ৰটন আৰু নিউট্ৰন থোপ খাই থাকে। আনহাতে ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওকাষে নিৰ্দিষ্ট কিছুমান কক্ষপথত ঘূৰি থাকে। এই কথাখিনি আমি পিছত ভালদৰে পঢ়িম। মাত্ৰ মনত ৰাখা যে প্ৰটন আৰু নিউট্ৰন নিউক্লিয়াছত থাকে, আনহাতে ইলেক্ট্ৰনবোৰ প্ৰটন আৰু নিউট্ৰনৰ চাৰিওকাষে ঘূৰি থাকে, অৰ্থাৎ নিউক্লিয়াছৰ চাৰিওকাষে ঘূৰি থাকে। এই কথাটো আমাৰ সৌৰজগতৰ সৈতে আমি
তুলনা কৰিব পাৰোঁ। যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি সৌৰজগতৰ 8টা গ্ৰহে প্ৰদক্ষিণ কৰি আছে নিৰ্দিষ্ট কক্ষপথত, ঠিক তেনেকৈ নিউক্লিয়াছক কেন্দ্ৰ কৰি ইলেক্ট্ৰনে নিৰ্দিষ্ট কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে। ইয়াত কেনেধৰণৰেনো ইলেক্ট্ৰনবোৰ ঘূৰে, কক্ষপথত কিমান ইলেক্ট্ৰন থাকে, এই কথাখিনি আমি পিছত আলোচনা কৰিম। এতিয়া ইয়াত এটা কথা মনত ৰাখি থোৱা, যিহেতু প্ৰটন আৰু নিউট্ৰন নিউক্লিয়াছত থাকে, গতিকে প্ৰটন আৰু নিউট্ৰনক একেলগে নিউক্লিয়নছ বুলিও কোৱা হয়। শব্দটো মনত ৰাখিবা, প্ৰটন আৰু নিউট্ৰনক একেলগে নিউক্লিয়নছ বুলি কোৱা হয়। এই পাঠটো কিন্তু তোমালোকৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়, বিশেষকৈ যিসকলে ভৱিষ্যতে গৈ বিজ্ঞান শাখাত নামভৰ্তি কৰিব বিচাৰিবা, সেইসকলৰ কাৰণে কিন্তু এই কথাবোৰ খুব ভালকৈ পৰিষ্কাৰ হৈ যোৱাটো, মনত সাজ বহুৱাই লোৱাটো অত্যন্ত প্ৰয়োজনীয়। এতিয়া আমি যোনবিলাক উপপাৰমাণৱিক কণা পালোঁ, সেই উপপাৰমাণৱিক কণাবিলাকৰ আধান আৰু ভৰ আমি আলোচনা কৰিম। ইয়াত উপপাৰমাণৱিক কণা প্ৰথম লৈছোঁ ইলেক্ট্ৰন। ইলেক্ট্ৰনৰ আধান হৈছে -1.6 × 10। এইটো ইয়াত যদিও তলত লিখা হৈছে, লিখাৰ অসুবিধাৰ কাৰণে এইটো কিন্তু এটা ঘাতত লিখিব লাগে, 10⁻⁻19। ইয়াত চি বুলি লিখা হৈছে, চিটোক আমি কওঁ কুলম্ব বুলি। আৰু ইলেক্ট্ৰন এটাৰ ভৰ হৈছে 9.11 × 10⁻31। মই আকৌ কৈছোঁ, তোমালোকৰ লিখাৰ অসুবিধাৰ কাৰণে এইটোক ঘাতত দেখুৱাব পৰা নাই, কিন্তু এইটো ঘাতত লিখিব লাগিব, এই দুয়োটাই। আকৌ প্ৰটন এটাৰ আধান হৈছে +1.6 × 10⁻⁻19 কুলম্ব, আৰু প্ৰটন এটাৰ ভৰ হৈছে 1.67 × 10⁻⁻27 কেজি। নিউট্ৰনৰ কোনো আধান নাথাকে, ইতিমধ্যে আমি পাইছোঁ। নিউটন হৈছে আধানহীন কণা, আৰু নিউটনৰ ভৰ হৈছে 1.67 × 10⁻⁻27 কেজি। এইকেইটা মনত ৰাখিবা, যোনকেইটা ঋণাত্মক চিন আছিলে সেইকেইটা আমাৰ ঘাতত লিখিব লাগিব, এইকেইটা পাৱাৰ হ'ব। এতিয়া ইয়াত তোমালোকে চি দেখিবলৈ পাইছা, চি বুলি লিখা। চিটো আন একো নহয়, চিটো এটা একক, এইটো হৈছে আধানৰ একক। পিছত তোমালোকে দশম মানত কুলম্ব এই চিটো কিনো তোমালোকে শিকিবলৈ পাবা। ইয়াত এতিয়া তোমালোকে এটা কথা মন কৰা, যে ইয়াত ইলেক্ট্ৰন আৰু প্ৰটন এই দুয়োটাৰে আধান কিন্তু সমান। দুইটাতে 1.6 × 10⁻⁻19 কুলম্ব, আৰু প্ৰটনত +1.6 × 10⁻⁻19 কুলম্ব আছে। এতিয়া ইলেক্ট্ৰনত মাইনাছ আছে, প্ৰটনত প্লাছ আছে। এই কথাটো মনত ৰাখিবা, কাৰণ ইতিমধ্যে তোমালোকক কৈছিলোঁ যে ইলেক্ট্ৰন এটা ঋণাত্মক আধানযুক্ত, প্ৰটন এটা ধনাত্মক আধানযুক্ত। ঋণাত্মক আধানযুক্ত বুজাবলৈ আমি মাইনাছ চিন, আৰু ধনাত্মক আধানযুক্ত বুজাবলৈ আমি প্লাছ চিন ব্যৱহাৰ কৰিম। ইয়াত তোমালোকে লক্ষ্য কৰা ইলেক্ট্ৰনৰ ভৰ, প্ৰটনৰ ভৰ আৰু নিউট্ৰনৰ ভৰ। তোমালোকে চোৱাচোন, প্ৰটন আৰু নিউট্ৰনৰ ভৰ সমান, আনহাতে ইলেক্ট্ৰনৰ ভৰ কিন্তু প্ৰটন আৰু নিউট্ৰনৰ ভৰৰ তুলনাত যথেষ্ট কম। কাৰণ ইয়াত যেতিয়া 10⁻⁻31 হ'ব, তেতিয়া এইটো -27, অলপমান ডাঙৰ, এইটো কিন্তু -31 মানে আৰু বেছি সৰু। গতিকে মনত ৰাখিবা, প্ৰটন আৰু নিউট্ৰনৰ তুলনাত ইলেক্ট্ৰনৰ ভৰ বহুত কম। আমি প্ৰায় ইয়াক নেগলেক্টেই কৰিব পাৰোঁ, আমি বাদ দিব পাৰোঁ। এতিয়া
আন এটা কথা চাই লওঁ আহাচোন পৰমাণু এটাত মুঠ আধান শূন্য হয় ইতিমধ্যে তোমালোকে পালা যে পৰমাণু এটাত থকা প্ৰটনৰ আধান ধনাত্মক ইলেক্ট্ৰনৰ আধান ঋণাত্মক আৰু নিউট্ৰন হৈছে আধানহীন কণা কিন্তু পৰমাণু এটাত যদিও ধনাত্মক আধান আৰু ঋণাত্মক আধান আছে পৰমাণু এটা কিন্তু আধানহীন ইয়াৰ মুঠ আধান শূন্য হয় ইয়াৰ কাৰণটো কি জানানে পৰমাণু এটাত ইলেক্ট্ৰন আৰু প্ৰটন দুয়োটাই চোৱাচোন যদিও থাকে ইয়াত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা পৰমাণু এটাত সমান থাকে আৰু ইয়াত দুইটাৰ আধানৰ মান সমান যেনেকৈ +2 -2 এই দুইটা লগ লাগিলে শূন্য হয় ঠিক তেনেকৈ ইয়াত -1.6 × 10⁻⁻19 কুলম প্লাছ 1.6 × 10⁻⁻19 কুলম এইকেইটা লগ লাগি শূন্য হৈ পৰে পৰমাণু এটাৰ আধান পৰমাণু এটাত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান নহ'লে কিন্তু পৰমাণু এটাৰ মুঠ আধান শূন্য নহ'ল হয় ইলেক্ট্ৰনৰ ভৰ প্ৰটনৰ ভৰৰ তুলনাত তেনেই নগণ্য এই কথাটো মই ইতিমধ্যে তোমালোকক কৈছোঁ পৰমাণু এটাৰ ভৰ ইয়াৰ কেন্দ্ৰত কেন্দ্ৰীভূত হৈ থকা বুলি ক'ব পাৰি কিয় ক'ব পাৰি বাৰু এতিয়া আকৌ এই তালিকাখনলৈ যাওঁ ইয়াত তোমালোকে দেখিবলৈ পাইছা প্ৰটনৰ ভৰ আৰু নিউট্ৰনৰ ভৰ প্ৰায় সমান 1.67 × 10⁻⁻27 কেজি আৰু নিউট্ৰনৰ ভৰো ঠিক একে 1.67 × 10⁻⁻27 কেজি মই তোমালোকক আগৰ চিত্ৰ এখনত কৈছিলোঁ এই চিত্ৰখনত যে প্ৰটন আৰু নিউট্ৰন ক'ত থাকে নিউক্লিয়াছত থাকে নিউক্লিয়াছ ক'ত থাকে গোলাকাৰ পৰমাণুটোৰ কেন্দ্ৰত থাকে গতিকে প্ৰটন আৰু নিউট্ৰনৰ ভৰে যিহেতু পৰমাণুটোত বেছি ইলেক্ট্ৰনৰ ভৰ তেনেই নগণ্য গতিকে আমি ক'ব পাৰোঁ যে পৰমাণু এটাৰ গোটেই ভৰখিনি কেন্দ্ৰতে কেন্দ্ৰীভূত হৈ থাকে ইয়াত প্ৰটন যিমান আছে ইলেক্ট্ৰনো সিমান থাকে পৰমাণু এটাত আৰু প্ৰটনৰ ভৰ ইলেক্ট্ৰনৰ ভৰৰ তুলনাত বহুত বেছি প্ৰটনটো ক'ত থাকিব নিউক্লিয়াছত থাকিব আৰু নিউট্ৰন ক'ত থাকিব নিউক্লিয়াছত থাকিব প্ৰটন আৰু নিউট্ৰনৰ ভৰ সমান হয় গতিকে গধুৰ বস্তুখিনি ক'ত আছে পৰমাণুটোৰ কেন্দ্ৰত আছে অৰ্থাৎ নিউক্লিয়াছত আছে গতিকে পৰমাণুটোৰ কেন্দ্ৰত পৰমাণুটোৰ গোটেইখিনি ভৰ কেন্দ্ৰীভূত হৈ থকা বুলি আমি ক'ব পাৰোঁ এতিয়া তোমালোকে ক'ব পাৰিবানে যে নিউক্লিয়াছৰ পৰমাণু এটাৰ নিউক্লিয়াছ কি আধানযুক্ত পৰমাণু এটাৰ নিউক্লিয়াছত যিহেতু প্ৰটন থাকে গতিকে পৰমাণু এটাৰ নিউক্লিয়াছ হ'ব ধনাত্মক আধানযুক্ত ইয়াত নিউট্ৰনৰ কোনো আধান নাথাকে গতিকে ই আধানত কোনো প্ৰভাৱ নেপেলায় কিন্তু প্ৰটনত যিহেতু ধনাত্মক আধান থাকে আৰু প্ৰটন নিউক্লিয়াছত থাকে গতিকে পৰমাণু এটাৰ নিউক্লিয়াছ হ'ব ধনাত্মক আধানযুক্ত ইয়াত চাওঁ আহাচোন সোডিয়ামৰ পৰমাণু এটা কিমান প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন আছে সোডিয়ামৰ ৰাসায়নিক সংকেত হৈছে Na ইয়াত 11টা ইলেক্ট্ৰন 11টা প্ৰটন আৰু 12টা নিউট্ৰন থাকে ইয়াত তোমালোকে দেখিবলৈ পাইছা ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা সমান আছে মই ইতিমধ্যে তোমালোকক কৈছোঁ যে কোনো এটা পৰমাণুত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সদায় সমান থাকে কিন্তু নিউট্ৰনৰ সংখ্যা সমান নাথাকিবও পাৰে মনত ৰাখিবা এতিয়ালৈকে কি শিকিলোঁ যে পৰমাণু পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম ৰূপ আমি ইতিমধ্যে পাইছিলোঁ পৰমাণু বুলি কিন্তু আজি গম পালোঁ যে পৰমাণু এটাৰ কিছুমান ভাগ কৰিব পৰা অৱস্থা ৰূপ আছে কণা আছে যিবিলাকক আমি উপপাৰমাণৱিক কণা বুলি কম সেইবিলাকৰ নাম হৈছে প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন প্ৰটন হৈছে ধনাত্মক আধানযুক্ত ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত প্ৰটন আৰু নিউট্ৰন পৰমাণু এটাৰ কেন্দ্ৰত থাকিব যাক আমি কওঁ নিউক্লিয়াছ বুলি ইলেক্ট্ৰনবিলাক
কেন্দ্ৰটোৰ চাৰিওকাষে ঘূৰি থাকে আৰু ইলেক্ট্ৰনবিলাক আৰু প্ৰটনৰ সংখ্যা পৰমাণু এটাত সমান থাকে। পৰমাণু এটাৰ কোনো আধান নাথাকে। পৰমাণু এটাৰ মুঠ আধান 0 হয়। এই কথাকেইটা তোমালোকে মনত ৰাখিবা। পিছৰ ভিডিঅ'টোত আমি পৰমাণুৰ যোজ্যতা আৰু ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিৰ, ব'ৰৰ পৰমাণু আৰ্হি, থমছনৰ পৰমাণু আৰ্হি এইকেইটা কথা আলোচনা কৰিম। ধন্যবাদ।